ভিয়েটনাম। নমস্কাৰ বন্ধুসকল, আজি আমি ভিয়েটনামৰ কেইটামান আকৰ্ষণীয় তথ্যৰ বিষয়ে আলোচনা কৰিম। ভিয়েটনাম হৈছে দক্ষিণ পূব এছিয়াত তথা ইণ্ডো-চীন উপদ্বীপৰ পূব উপকূলত অৱস্থিত ৰাষ্ট্ৰ। ভিয়েটনামৰ উত্তৰে চীন, পশ্চিমে লাওছ আৰু কম্বোডিয়া, দক্ষিণ আৰু পূবত দক্ষিণ চীন সাগৰ অৱস্থিত। হানৈ হৈছে ভিয়েটনামৰ ৰাজধানী। হো চি মিন চিটি চহৰখনৰ নাম ভিয়েটনামৰ প্ৰথম ৰাষ্ট্ৰপতিৰ নামেৰে ৰখা হৈছিল আৰু চহৰখনৰ পুৰণি নাম ছাইগন ভিয়েটনামৰ সৰ্ববৃহৎ চহৰ আৰু ভিয়েটনামৰ বাণিজ্যিক কেন্দ্ৰ। আপুনি এই চহৰখনত প্ৰাচীন আৰু আধুনিক সংস্কৃতিৰ এক অনন্য সংমিশ্ৰণ পাব, য'ত ডাঙৰ আকাশচুম্বী অট্টালিকা তথা প্ৰাচীন বুদ্ধ মন্দিৰ দেখিবলৈ পাব। ভিয়েটনামৰ চৰকাৰী নাম হৈছে ছ'চিয়েলিষ্ট ৰিপাব্লিক অৱ ভিয়েটনাম। কুকুৰ আৰু মেকুৰী খোৱাটো এই দেশত অতি জনপ্ৰিয়। ব্ৰাজিলৰ পিছত ভিয়েটনাম হৈছে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ কফি উৎপাদক দেশ, য'ত ব্ৰাজিলে প্ৰতি বছৰে বিশ্বজুৰি 40% কফি উৎপাদন কৰে। একেটা সময়তে ভিয়েটনামে প্ৰতি বছৰে বিশ্বজুৰি 18% কফি উৎপাদন কৰে। ভিয়েটনাম হৈছে বিশ্বৰ সৰ্ববৃহৎ কাজু বাদাম ৰপ্তানিকৰ্তা, যি বিশ্বব্যাপী মুঠ সংখ্যাৰ 37% উৎপাদন কৰে। এই দেশৰ মুঠ জনসংখ্যা হৈছে 9,62,08,984 জন, 2019 চনৰ লোকপিয়ল মতে। ইয়াৰ জনসংখ্যাৰ 38% লোক চহৰত বাস কৰে আৰু 62% লোক গ্ৰামাঞ্চলত বাস কৰে। ভিয়েটনাম হৈছে বিশ্বৰ একমাত্ৰ দেশ য'ত মটৰচাইকেলৰ সংখ্যা মুঠ জনসংখ্যাতকৈ অধিক। মুঠ জনসংখ্যাতকৈ 10% অধিক মটৰচাইকেল ভিয়েটনামত আছে, আনহাতে গাড়ীৰ সংখ্যা মুঠ জনসংখ্যাৰ মাত্ৰ 30%। এই দেশৰ সাক্ষৰতাৰ হাৰ 95%। ইয়াৰ কাৰণ হৈছে ভিয়েটনামে হাজাৰ হাজাৰ বছৰ আগতে চীনৰ সৈতে এক চুক্তি কৰিছিল, যাৰ অধীনত চীনৰ শিক্ষিত লোকসকলে ভিয়েটনামলৈ আহি মানুহক শিকাব আৰু তাৰ পৰিৱৰ্তে ভিয়েটনামে চীনক সাগৰীয় ফল, পশুৰ ছাল আদি দিব, যিয়ে দেখুৱায় যে প্ৰাচীন কালৰ পৰা এই দেশত শিক্ষাক অগ্ৰাধিকাৰ দিয়া হৈছে। আওডাই হৈছে এক পৰম্পৰাগত ভিয়েটনামী পোছাক, যাক ইয়াত মানুহে কোনো বিশেষ অনুষ্ঠানত পৰিধান কৰে। লগতে তেওঁলোকৰ মূৰত ডাঙৰ টুপি পিন্ধে। ধৰ্মীয়ভাৱে ভিয়েটনামৰ লোকসকলে বৌদ্ধ ধৰ্মত বিশ্বাস কৰে আৰু আপুনি ইয়াত বহু ঠাইত বৌদ্ধ মন্দিৰ দেখিবলৈ পাব। যদিও সমগ্ৰ বিশ্বই 1 জানুৱাৰীত নৱবৰ্ষ উদযাপন কৰে, ভিয়েটনামত 12 ফেব্ৰুৱাৰীত নৱবৰ্ষ উদযাপন কৰা হয়, কাৰণ ভিয়েটনাম 12 ফেব্ৰুৱাৰীত চীনৰ পৰা স্বাধীন হৈছিল আৰু ইয়াৰ কাৰণে ইয়াৰ লোকসকলে স্বাধীনতা দিৱসকে ইয়াৰ নতুন বছৰ হিচাপে উদযাপন কৰে। নহা ট্ৰাং এই গোটেই চহৰখন সমুদ্ৰ তীৰত অৱস্থিত। প্ৰতি বছৰে লাখ লাখ পৰ্যটক ইয়ালৈ আহে আৰু ইয়াত আপুনি পানীৰ ক্ৰীড়াও উপভোগ কৰিব পাৰে। এই প্ৰদৰ্শন 11 শতিকাৰ পৰা চলি আহিছে। ভিয়েটনামৰ লোকসকলে কাছ পোহনীয়া জন্তু হিচাপে পালন কৰে আৰু কুকুৰ আৰু মেকুৰীৰ মাংস খায়। ভিয়েটনাম যুদ্ধ সংগ্ৰহালয়ত ভিয়েটনাম যুদ্ধত ব্যৱহৃত বিমান আৰু অন্যান্য যুদ্ধ সামগ্ৰী আৰু সেইবোৰৰ অৱশেষ যুদ্ধ সংগ্ৰহালয়ত সংৰক্ষণ কৰা হৈছে। এই সংগ্ৰহালয়ত যুদ্ধকালৰ বিধ্বংসী ছবি আৰু সকলো বস্তুৱে সমগ্ৰ বিশ্বক যুদ্ধৰ পৰা আঁতৰি থাকি শান্তিপ্ৰেমী হোৱাৰ বাৰ্তা প্ৰদান কৰে। মেকং বদ্বীপ, ইয়াত আপুনি পানীৰ ওপৰত উপঙি থকা বজাৰৰ দৃশ্য দেখিবলৈ পাব, যিটো ইয়াৰ লোকসকলে তেওঁলোকৰ নাৱত সৰু সৰু দোকান দি গঠিত কৰে। ফং নহা ৰাষ্ট্ৰীয় উদ্যানখনত পৃথিৱীৰ সৰ্ববৃহৎ পানীৰ তলৰ গুহা আছে আৰু ইয়াত বহুতো বিৰল প্ৰজাতিৰ প্ৰাণী আছে, য'ত সেইবোৰ সংৰক্ষণ কৰা হয়।